হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই প্ৰথমবাৰৰ কাৰণে চিকেন চালাডৰ ৰেচিপি এটা লৈ আহিছোঁ। মই এইটো বিয়া এখনত খাইছিলোঁ, তাকে ভাবিলোঁ বিয়াখনত খাই বহুত টেষ্টি লাগিছিলে, ঘৰতো ট্ৰাই কৰিব লাগিব। তাকে মই ট্ৰাই কৰি চাইছোঁ। প্ৰথমতে চিকেনখিনি বইল কৰি ল'লোঁ, তাৰপাছত এনেকৈ সেকি লৈছোঁ গেছতে, যিহেতু জুই নাই, আৰু লগতে জলকীয়া দুটাও তেনেকৈ সেকি ল'লোঁ আৰু পাত্ৰ এটাত লৈ নিমখ অকণমান দি খুন্দি লৈছোঁ। এইডাল কিন্তু বেলনা মাৰি দেই, এইডালে ইগন'ৰ কৰিব যিহেতু ৰুমত থাকোঁ আৰু ইয়াত খুন্দুনাও নাই, এনেকৈ চলি যায় আৰু এইটো ৰেচিপিত বিশেষ বস্তুৰ প্ৰয়োজনো নাই। পিঁয়াজ, বিলাহী, ধনিয়াৰ এতিয়া বিলাহী লৈ ল'লোঁ। বিলাহী সৰু সৰুকৈ কুটি দিম। সকলো বস্তু সৰু সৰুকৈ, তেতিয়াহে মানে চালাড খোৱা নিচিনা লাগিব, নহয় জানো? আপোনালোকে বহু সংখ্যকে চাগে এইটো চালাড খাইছে আৰু হয়তো কিছুমানে খোৱা নাই, কিন্তু আপোনালোকে এবাৰ ঘৰত ট্ৰাই